থৈ দিছে চব কাপটোত আপোনালোকে চাব পাৰে কিমান কম থৈ দিছে। নাগাঁও এইটো বহুত ডাঙৰ আৰ্মি কেম্প হয় এটা। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলত আপোনালোক পুনৰবাৰ স্বাগতম জনালোঁ। তো আজি মই ব্লগ ষ্টাৰ্ট কৰিছোঁ বদ্ৰীনাথৰ পৰা। তো আমাৰ কালি 21 ডেজ পূৰা হৈ গৈছিলে আৰু আমাৰ পূৰা 4টা ধাম কমপ্লিট হৈ গৈছিলে। তো বহুত ভাল লাগিছিলে। ৰাতিপুৱা আজি মৰ্ণিঙত আপোনালোকে চাব পাৰে বৰফ গ্লেচিয়াৰ। আৰু এইফালে আমি কালি ৰাতি আপোনালোকক জনাইছিলোঁ যে আমি টেণ্টত থাকিছিলোঁ, টেণ্ট ইয়াত লগাইছিলোঁ কাৰণ ইয়াত আৰ্মি কেম্প আছে। আৰ্মি কেম্পত আৰ্মিবিলাকক ক'লোঁ যে আমি থাকিবলৈ জেগা পোৱা নাই। তো সিহঁতে ক'লে যে আমাৰ তাতে জেগা আছে, ৰাতিপুৱা জলদি খেতি কৰিব বুলি ক'লে। তো এতিয়া 8টাতো বাজিয়ে গ'ল। তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ। তো কালি আমি ইয়াত মেগী বনাইছিলোঁ। এটা আমাৰ সৌৰভ भैया मैगी खाया? अभी नहीं खाया, नहीं सब खा रहे हैं, मेरे लिए आपके लिए नहीं बनाए। तो इधर खा रहे हैं हमारे विकास भैया, मैगी खा रहा है। और इधर है हमारा आसाम का यूट्यूबर, इधर बना है मैगी खा रहा है, बन गया। और इधर खा रहा है। सॉरी ब्रो, आपको नहीं दिया मैंने, सॉरी उसके लिए। हाँ इट्स ओके, बाद में खा लेगा कोई नहीं। तो गाइस হে এইটো মেগী বনিছে কাপত। তো ইটো আগতে ইমান গাল খাই ল'লে, অকণমান থৈ দিছে চাব পাৰে। বেছি নাই, ইমান অকণমান থৈ দিছে চব কাপটোত আপোনালোকে চাব পাৰে কিমান কম থৈ দিছে। তো গাইছ এতিয়া আমি যাম মানা গাঁও। তো ভাৰতৰ প্ৰথম গাঁও। তো আমিও তো তাতে মানা গাঁও চাম, তাৰপিছত আপোনালোককো মানা গাঁও দেখাম, তাৰপিছত আৰু যাম থাকে। তো গাইছ আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ মানাগাঁৱৰ কাৰণে। তো মানাগাঁও ইয়াৰ পৰা 1 কিলোমিটাৰ বাকী আছে। তো মানাগাঁও বুলি ক'লে আৰু ভাৰতৰ প্ৰথম গাঁও বুলি কয় মানাগাঁও। তো আমি আজি চাইকেল লৈ পিনে তাত যাম। আমিতো ওলাইছিলোঁ অসমৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা, সৰু সৰু এখন গাঁৱৰ পৰা। তাৰপিছত আৰু 4 ধাম কমপ্লিট কৰি পিনে আকৌ এতিয়া গৈছোঁ ভাৰতৰ প্ৰথম গাঁও চাইকেল লৈ পিনে। এইটো অসমৰ আসাম কি পেহচান, অসমৰ গৌৰৱ, যোনটো আমি চাইকেলত লগাই পিনে গৈ আছোঁ মানাগাঁও এতিয়া। তো মানাগাঁও যাম, মানাগাঁও গৈ পিনে আপোনালোকক মানাগাঁৱৰ বিষয়ে অলপ চলপ জনাম। তাৰপিছত আৰু এটা বহুত পাইছোঁ আৰু আচলতে ৰ'ব, তাৰপিছত আপোনালোকক দেখাম ভাৰতৰ প্ৰথম গাঁও মানাগাঁও। আৰু এইটো আমাৰ উত্তৰাখণ্ডৰ ৰাইডাৰ বিকাশ ভাণ্ডাৰী। हाल चाल है सबके बढ़िया मस्त। और এইটো হ'ল भारत का पहला प्रथम गाँव मानागाँव। এইটো আপোনালোকে চাব পাৰে বৰ্ডটো যোনটো আছে, লিখা আছে ইয়াতে। ভাৰতৰ প্ৰথম গাঁও মানাগাঁও। তো গাইছ আমি এতিয়া এণ্টাৰ কৰিলোঁ ভাৰতৰ প্ৰথম গাঁও মানাগাঁৱত। আৰু আপোনালোক চাব পাৰে মানাগাঁও এইটো বহুত ডাঙৰ আৰ্মি কেম্প হয় এটা। তো সেইটো আৰ্মি কেম্প, তাৰপিছত আৰু এইপিনে মানাগাঁও আছে। তো মানাগাঁৱত কি কি পায় আপোনালোকক দেখাম, আৰু মানাগাঁৱত কি কি মানে কিবা জানিবলগীয়া কথা আছে যদি আপোনালোককো জনাম অলপ পাছত। তো গাইছ আমি এতিয়া বসুন্ধৰা গৈছিলোঁ। তো তাৰ ট্ৰেকিং বহুত ওখকৈ আছে। তো তাৰ কাৰণে আমি চাইকেলবিলাকতো নিব নোৱাৰিম বুলি ক'লে। তো চাইকেলবিলাক আমি ইয়াত থৈ দিলোঁ। ৰাস্তা আছে, ৰাস্তাতকৈ অলপ ওপৰত আছে। তো আমাৰ চাইকেল ইয়াতে থাকিব। তো একো চিন্তা নাই বুলি ক'লে বস্তু চস্তু ইয়াতে থৈ দিম, নহ'লে আৰু সেই বেগটোতো ভাৰী হৈ আছে, পিছফালৰ বেগটো আৰু ভাৰী হৈ বহুত প্ৰব্লেম হৈ গ'ল। তো ইয়াৰ পৰা এতিয়া ওলাওঁ। তো গাইছ আমি এতিয়া মানাগাঁৱত চাইকেল থৈ পিনে আৰু আহি আছিলোঁ। তো আমি এটা মন্দিৰ পালোঁ, চেম টু চেম কেদাৰনাথ। জয় শ্ৰী ঘণ্টাকৰণ মহাবীৰ। আৰু এতিয়া আপোনালোক চাব পাৰে তলা মৰা আছে। তো ইয়াত তেতিয়া দৰ্শন কৰিব নোৱাৰিম, ভিতৰ সোমাব নোৱাৰি। তো তলা মৰা আছে, আপোনালোক চাব পাৰিব। তো আৰু ইয়াত চাবলৈ বহুত ভিউ আছে। মানাগাঁও ভাৰতৰ প্ৰথম গাঁও বুলি কয়। তো ইয়াৰ পৰা এতিয়া ওলাব লাগিব, তাৰপিছত আৰু বসুন্ধৰা ৱাটাৰফল যাব লাগিব। তাৰ মাজতে মানাগাঁৱৰ বিষয়ে অলপ জনাব আপোনালোকক। रुद्रप्रयाग देवप्रयाग में अलग भगीरथी और अलकनंदा मिला के गंगा बन जाती है। तो इसके आगे भगीरथी खर्क है। खर्क मानी जहाँ डेरा लगा बैठते हैं लोग, डेरा। भगीरथ जी ने वहाँ पर
तपस्या की, तो अलकनंदा इधर से आई, उसके पीछे से भगीरथी, 2 बहनें हैं ना ये, वहाँ से निकल करके फिर गंगा का आगे जाके स्वर्गारोहणी, ये स्वर्गारोहणी में वहाँ से वहाँ पर एक गुडेरिया था इसी गांव का, उसे कोई संतान नहीं है, अब है ही नहीं, लड़कियां थी वो जा गई है, उम्र मर आ गई है, तो वो बकरियों को लेके जाता था वहाँ चराने के लिए, वो जो है बैठा हुआ बकरियां चर रही हैं, स्वर्गारोहणी में भगवान शंकर नंदी बैल में बैठ के उतर रहे स्वर्ग से। उसने कहा, वो अनपढ़ आदमी था, वो जान, उसने कहा ये क्या अजूबा है। তো গাইছ আমি আহি থাকোঁতে এটা বৰ্ড পালোঁ, ভীমপুল কোনপিনে যাব লাগিব, সৰস্বতী ধাম, কাশ্যপ প্ৰয়াগ আৰু গণেশ গুফা, ব্যাস গুফা, গণেশ গুফা, ব্যাস গুফা এইফালে। তো এতিয়া আমি কোনফালে যাম আমিও গম নাপাওঁ, তো কোনফালে যাম আপোনালোক দেখাম বাৰু। তো গাইছ আমি ৰাস্তাত আহি আছিলোঁ, তো আমি গণেশ মন্দিৰ পালোঁ, তো গণেশ মন্দিৰত ৰখিলোঁ। তো ইয়াতে যোনটো মহাভাৰত যোনটো লিখিত হৈছিলে, তো মহৰ্ষি যোনটো লিখিছিলে, তো এইটো গণেশ ভগৱানে লিপিবদ্ধ কৰিছিলে এইটোৱে জেগা। তো ইয়াত গণেশ গুফা বুলি কয়। তো এইপিনৰ পৰা সোমাই পিনে আকৌ এক পাক মাৰি পিনে, এক পৰিক্ৰমা বুলি কয়, এক পাক কৰি পিনে আৰু ওলাই পিনে ইয়াত মানুহ কিমান আহি আছে চাব পাৰিছে আপোনালোকে দৰ্শন কৰিবলৈ। তো গণেশে মহৰ্ষি যোনটো মহাভাৰত লিপিবদ্ধ কৰিছিলে, তো সেইটোৱে লিপিবদ্ধ কৰাৰ কাৰণে এই জেগাটো বহুত পবিত্ৰ বুলি কয় মানা গাঁৱত। তো গাইছ আমাৰ গণেশ গুফাটো দৰ্শন হৈ গ'ল, এতিয়া আমি গৈ আছোঁ ব্যাস গুফা ওপৰত আছে। তো ব্যাস গুফা গৈ পিনে আপোনালোককো ব্যাস গুফা দৰ্শন কৰাম। তো গাইছ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে শ্ৰী বেদ ব্যাস গুফা। তো এতিয়া আমি গুফাত সোমাম বুলি ভাবিছোঁ। আমাৰ ইয়াততো ঘৰ নিচিনা এটা আছে, তো চাই লওঁ ভিতৰত কি হয় গুফাটো। গাইছ এইটোৱে হয় ব্যাস গুফা। তো ভিতৰত মোবাইল এলাউড নাছিলে, তো এইটোৱে জেগাটো হয়। श्री वेद व्यास जी ने इसी गुफा के अंदर बैठकर वेद की 4 भागों में विभाजित किया। আমাৰ 4টা বেদ আছিলে, তো ইয়াতে বিভাজিত হৈছিলে। এইটোৱে গুফাটো হয়। তো ইয়াৰ ওপৰত এটা ডাঙৰ শিলা থোৱা আছে, তো এইটো গুফাটো। তো ইয়াৰ ভিতৰতে গুফাটো আছে। তো ভিতৰতো মোবাইল এতিয়া আমি যাম। 7 কিলোমিটাৰ ট্ৰেকিং, আৰু এইফালে জেগাটো আপোনালোকে চাব পাৰিব, কি ধুনীয়া ধুনীয়া জেগা আছে পাহাৰৰ মাজত। আমাৰ আমাৰ দৰ্শন হৈ গ'ল। তাৰপিছত এতিয়া আমি আছোঁ ভাৰত কা প্ৰথম দোকান, ভাৰত কা প্ৰথম চাই কি দোকান। এইটো আপোনালোক চাব পাৰে, এইটো ভাৰতৰ প্ৰথম দোকান, চাহ দোকান। তো ইয়াতে আমি এতিয়া চাহ খাম। ইয়াতে বহুত ডাঙৰ ডাঙৰ মানুহ আহি কিনেও ধুনীয়াকৈ চাহ তাহ খাই ল'ম। আপোনালোক ভালকৈ দোকানটো চাই ল'ব পাৰিব, চবে বহি আছে ইয়াতে। ভাৰতৰ প্ৰথম চাহ দোকান। তো গাইছ আমাৰ চাহ আহি গ'ল। প্ৰথম এইটোতো ভাৰতৰ আছিলে, তো মোটামুটি 2022 আহিছিলে, তেতিয়া ভাৰতৰ। তো আমাৰ এতিয়া অৰ্ডাৰ আহিলে চাহ আৰু এইপিনে নামকিন। তো আৰু চাহটো টেষ্ট কৰি চাওঁ কেনেকুৱা। গাঁও এমনি লিখা আছে, স্পষ্ট অহা নাই। চাহ খাই লগ পাওঁ। আমাৰ চাহ খোৱাটো হৈ গ'ল। তাৰপিছত আৰু চাহ দোকানৰ ওপৰত আছোঁ। এইটো বৰ্ড লাগি আছে, বৰ্ডটো ইটো পাৰে অপজিট চাইডে আছে, ভাৰতৰ প্ৰথম দোকান বুলি পিনে। তো ভাৰতৰ পতাকা লগাই আছে, দেশ কি আন বান চান। আৰু আপোনালোক চাব পাৰে মানা গাঁও, ভাৰতৰ প্ৰথম গাঁও মানা গাঁও। ইয়াৰ পৰা যি ধুনীয়া লাগিছে, আৰু আগফালে বহুত দূৰলৈকে আছে। আৰু এইপিনে আগফালে ৰাস্তা আছে, ৰাস্তাটো বনাই আছে মানা পাছ
সেইটোত আমি কাৰণ যাব নোৱাৰোঁ, সেইটো মানে পাছত বৰ্ডাৰ হয়, চাইনা বৰ্ডাৰ। তো সেইটোত অকল আৰ্মি আৰু বেটেলিয়ান সেইবিলাকৰে যাব পাৰি। তো এতিয়া আপোনালোক চাব পাৰে মানা গাঁও, তাৰপিছত আৰু ইয়াৰ ভিউ চাব পাৰে, কি মজা লাগিছে। আৰু এইটো বেদব্যাস গুফা। কেতিয়াও ভবা নাছিলোঁ কিন্তু চাইকেল লৈ পিনে ইমান ঘূৰিম আৰু ইমান পাহাৰৰ মাজত আহিম চাইকেল লৈ পিনে। চ' গাইজ ইমানেই ভাল লাগিছে, ছাকচেছফুল নিচিনা লাগিছে। ত' গাইজ আপোনালোকে বহুত ছাপোৰ্ট কৰাৰ কাৰণে বহুত ধন্যবাদ। আপোনালোকে যদি ছাপোৰ্ট নকৰিলেহেঁতেন আমি তিনিজনে ইয়াত নাথাকিলোহেঁতেন আজি ভাৰতৰ প্ৰথম গাঁৱত। আৰু আমাৰ 4 ধামটো কালিয়ে কমপ্লিট হৈ গ'ল। তো আমি ইয়াৰ পৰা দিল্লী যাম চাগে যাব পাৰোঁ নাযাব পাৰোঁ। তো এতিয়া আমি ওলাম ওপৰ পিনে নে ক'ত, ওপৰ পিনে যদি যাবলৈ কিবা যদি চাবলৈ জেগা আছে তাত চাম, নহ'লে আৰু যাম বসুধাৰা ৱাটাৰফল। তো গাইজ আমি বসুধাৰা ৱাটাৰফল গৈ আছিলোঁ, মাজতে আমি গৈ পাই গ'লোঁ ভীমপুল। তো ভীমপুল এই জেগাটোকে বুলি কয়। এইটো মা সৰস্বতী নদী, নে মা সৰস্বতী নদী। এইটো আপোনালোকে চাব পাৰে ওপৰৰ পৰা পানী আহিছে কিমান ভিতৰে আৰু কিমান স্পীড পানী আহিছে আপোনালোকে চাব পাৰে। আৰু এইটো যোনটো পুল দেখি পাইছে এইটোৱে ভীম পুল বুলি কয়। এইটো যোনটো পুল ভীম পুল ये ना वो वाला, हाँ ये वाला। तो गाइस এইটোৱে হয় ভীম পুল। তো যোনটোতে ভীমে এটা পাথৰ আনি পিনে থৈ দিছিলে, তো এটা বুলি কয় গতিকে ভীম পুল বুলি কয়। আৰু এইফালে সৰস্বতী নদী আছে আৰু এইফালে মন্দিৰ এটা বনি আছে, এইটো সৰস্বতী মন্দিৰ হ'ব, সৰস্বতী মন্দিৰ তাতে বৰ্ড লাগি আছে। তো গাইছ আৰু এইফালে দোকান এটাত লিখা আছে হিন্দুস্তান কি প্ৰথম দোকান। আগতে আছিলে লাষ্ট দোকান, তো এতিয়া হৈ গ'ল ফাৰ্ষ্ট দোকান। তো এতিয়া ভীমপুলত আছোঁ আমি। ইয়াৰ পৰা এতিয়া আমি ওলাই গৈছে আৰু বসুধাৰা ৱাটাৰফলৰ কাৰণে ট্ৰেকিং আছে 7 কিলোমিটাৰ। তো গাইছ আমি ভীমপুলৰ পৰা ওলাই আহিলোঁ আৰু আপোনালোককো ভীমপুলৰ দৰ্শন কৰালোঁ। আৰু এতিয়া আমি ট্ৰেকিং ষ্টাৰ্ট কৰি দিলোঁ বসুধাৰা ৱাটাৰফলৰ কাৰণে। ইয়াৰ পৰা কমেও 5 কিলোমিটাৰ দেখাইছে, এতিয়া কিমান দূৰ আছে চাব লাগিব। তো আপোনালোক তাৰ ভিউ চাব পাৰেনে। আৰু এইটো স্বৰ্গৰ যোনটো যে চিৰি বুলি কয়, স্বৰ্গৰ ৰাস্তা বুলি কয়, তো সেইটো এইপিনৰ পৰাই যায়। তো ইয়াৰ পৰা 30 কিলোমিটাৰ যাব লাগে বুলি, তাৰপিছত স্বৰ্গৰ ৰাস্তা দেখি পায়। তাৰপিছত আৰু তাতে বহুতজন গৈছে ঠাণ্ডাৰ কাৰণে। ৰাস্তা যদি ইফাল সিফাল হৈ যায়, ৰাস্তা যদি আপোনালোকে মনত থ'ব নোৱাৰে, তো তাতে মানুহবোৰ তাতে থাকিছে। যেনেকুৱা মুম্বাইৰ 2জন আহিছিলে বোলে, হাজবেণ্ড ৱাইফ আছিলে। তো ইহঁতে যেনেকুৱা তাত খানা আৰু যিমান লাগতিয়াল বস্তু ইহঁতৰ খতম হৈ গৈছিলে, তো এতিয়াও ইহঁতে তাতেই আছে বোলে। তো কাৰণ তাত যোনটো যে বডিটো গলি নাযায়, কাৰণ গৰমটোতো অকণমানো নোপোৱা, কমেও মাইনাছত যায়, এনি টাইম বৰফ পৰি থাকে, বৰফৰ জেগা হয়। তো আমি এতিয়া ৱাটাৰফলটো 4-5 কিলোমিটাৰ পাছত পাম, তাৰপিছত আৰু আপোনালোককো দৰ্শন কৰাম বসুধাৰা ৱাটাৰফলৰ। मेहनत कर पसीना बहा रुकना और थकना यहाँ जीतना चाहे खुद को यहाँ कर खुद को तैयार करो। तार पीछे की बोले गेट रेडी टू फाइट। তো গাইছ 5 কিলোমিটাৰ ট্ৰেকিং কৰাৰ পাছত ফাইনেলি আমি আহি পালোঁ বসুধাৰা। আপোনালোক চাব পাৰে কেনেকুৱা পানী ওপৰৰ পৰা আহিছে। তো বদ্ৰীনাথ চিনেমাত যেনেকুৱা দেখুৱাই হিৰইনটোৰ ওপৰত পানী নপৰে, কাৰণ তাৰ মন চাফা নাথাকে, সেনেকুৱা কথা নহয়। ইয়াত চবৰ ওপৰতে পানী পৰে। গা ধুবলৈ বিচাৰিলে আপোনালোক গা ধুব পাৰিব, কিন্তু পানী বহুত জোৰকৈ আহে আৰু পূৰা ঠাণ্ডা, বৰফ গলি আহে। আৰু আপোনালোক চাব পাৰে বৰফ কিমান একেলগে গোট খাই আছে। তো গাইছ আমাৰ যিমান সপোন আছিলে पूरा कंप्लीट 5 किलोमीटर ट्रैकिंग कर पिने पूरा अवस्था बेया। भाई कैसा लग रहा है विकास भैया 5 किलोमीटर ट्रैकिंग करने के बाद? बेकार क्यों? ये देखने के लिए। हाँ ये देखने के लिए है ये देखने के लिए। ये तो बहुत नाम है इसका। नाम से कुछ नहीं होता। वेस्ट ऑफ टाइम।
waste of time. So guys, আমাকতো অলপ চলপ ভালে লাগিছে। আপোনালোক আৰু এবাৰ চাব পাৰে কিমান ওপৰৰ পৰা আহিছে পানী হাৱাৰ কাৰণে ইফাল ইফালে হৈ গৈছে বতাহৰ কাৰণে। তো ইয়াৰ পৰা এতিয়া গাটো ধুব নোৱাৰিম কাৰণ বহুত ওপৰৰ পৰা পানী আহিছে। তো ইয়াৰ পৰা এতিয়া ওলাব লাগিব, অহাৰ লগে লগে ওলাব লাগিব কাৰণ একো ৰেষ্ট কৰিব নোৱাৰি, গা পা ধুব নোৱাৰি। অলপ সময় পাছত তো গাইছ আমি ৱাটাৰফলৰ একদম ওচৰত আছোঁ। ৱাটাৰফলটো আপোনালোক চাব পাৰিছেনে? যেতিয়া বতাহটো আহিছে আমাৰ গাত আহিছে আৰু আমি বৰফত আছোঁ। এইটো আপোনালোক চাব পাৰে বৰফ। এইটো এতিয়া হাতত ল'ম বৰফ, কেনেকুৱা লাগে ঠাণ্ডা। তো গাইছ বৰফ কেইটাতো বহুত তেৰি গাইছ স্লিপ খাই গৈছিলোঁ, এতিয়া পৰিব লৈছিলোঁ আৰু পৰিলে একদম তলত। কেনেকুৱা স্লিপ খোৱা জেগা আছে আপোনালোক চাব পাৰিছেনে? তো গাইছ আমি এতিয়া ওপৰলৈ এইপিনে যাওঁ। তো গাইছ আমি বসুধাৰাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া ট্ৰেকিং কৰি আছোঁ। 3 কিলোমিটাৰমান ট্ৰেকিং কৰিলোঁ আৰু আপোনালোকে ৰাস্তা চাব পাৰে কি ডেঞ্জাৰ হিল পাৰি থোৱা আছে। তো আৰু ভোকো লাগিছে বহুত, একদম খালী পৰা একো খোৱা নাই আমি। তো এতিয়া আমি কিবা এটা খাম আৰু মোবাইলটো চাৰ্জ নাই, মোবাইল চাৰ্জ দিব লাগিব, অলপ পাম অলপ পাছত। তো গাইছ ফাইনেলি আমি পালোহি তললৈ মানাগাঁও। আৰু মানাগাঁৱত মানুহ ছমাহ থাকে, ছমাহ নাথাকে, খেতি বাতি কৰে আৰু আমি এতিয়া আহি পালোঁ চাইকেল চাইডে। তো ইয়াৰ পৰা এতিয়া চাইকেল ল'ম আৰু ভাণ্ডাৰা ফালে লাগি আছে প্ৰায় তাতে খানা খাব লাগিব কাৰণ ইয়াত বহুত দাম বস্তু। তো আপোনালোকে যদি আহে বেছি পইচা খৰচ নকৰি ভাণ্ডাৰা বা লংগাৰ সেনেকুৱা পাঞ্জাৱীকেইটা দিয়ে। তো এইবিলাকে চাব। তো বেছি পইচা খৰচ নবনাওঁ ৰেষ্টুৰেণ্ট আৰু 200-300 খানাৰ দাম। তো গাইছ ফাইনেলি আমি ভাণ্ডাৰা এটা পালোঁ। তো ভাণ্ডাৰাটো অলপ তলত আছিলে। তো এইপিনৰ ৰাস্তাটো যোনটো বিকাশ ভাই আছে তাৰ তলতে গৈছিলোঁ ধুনীয়াকৈ। তো তাতে আমি আহি পিনে ক'লোঁ যে তাত খানা দি আছে নেকি? তো ক'লে মই ভাণ্ডাৰা চলি আছে আহা বুলি ক'লে, মাতিলে। তো আমি গ'লোঁ, খানা চানা ধুনীয়াকৈ খোৱালে, ইমান মৰমতে খানা খোৱালে, বহুত ভাল লাগিলে। কোনোবা যদি বহুত ভালকৈ যদি কথা পাতে বহুত ভাল লাগে মনটো। আৰু বহুত দিনৰ পাছত চব্জি খালে নিচিনা লাগিছে। আৰু এইটো চব্জি আৰু লোকেল থাকে কাৰণ ইয়াতে ওপৰে চব খেতি হয়, চব বস্তুৰে খেতি হয়। তো ইয়াতে খেতি কৰে আৰু খাই ছমাহ থাকে, ছমাহ নাথাকে, ছমাহ ইয়াত কাৰণ বহুত বৰফ পৰি থাকে। এতিয়া ইয়াৰ পৰা ওলাব বদ্ৰীনাথত অলপ ফটো চটো উঠিম চাগে, লগ পাম অলপ পাছত। তো গাইছ আমাৰ 4 ধাম কমপ্লিট হৈ গ'ল। আমি এতিয়া বদ্ৰীনাথৰ পৰা গৈ আছোঁ। তো আমি আজি থাকিব লাগিব গুৰুদ্বাৰত চাগে কাৰণ আৰু আগফালেতো জেগা নাই, আপ আছে পূৰা। এতিয়া পূৰা ডাউন পাইছোঁ তো ধুনীয়াকৈ 25 কিলোমিটাৰ গুচি যাব পাৰিম আৰু এতিয়া চাইকেলখন আৰু এতিয়া সময় হৈছে 4:30। তো 6টা বজাৰ আগতে পাই যাম চাগে। আহোঁতেতো আমাক 4 ঘণ্টা নে 5 ঘণ্টা লাগিছিলে, 4 ঘণ্টা নে 5 ঘণ্টা 25 কিলোমিটাৰ আৰু যাওঁতে কমে 1.5 ঘণ্টা। আপোনালোক ভাবিব পাৰিব কিমান আপ পালোঁ, কিমান আপে গৈছিলোঁ। তো এতিয়া চবটো কমপ্লিট হৈ গ'ল। এতিয়া আৰু কি ক'ম, এতিয়া বাছ দিল্লী এতিয়া যাব লাগে, সেইটো যাম নাই সেইটো নকওঁ। তো গাইছ এতিয়া সময় হৈছে 5:30। তো এতিয়ালৈকে আমি 1 ঘণ্টাত 15-20 কিলোমিটাৰ কভাৰ কৰি ল'লোঁ। তো আপোনাৰ বেছি কিলোমিটাৰ 4-5 কিলোমিটাৰ বাকী আছে আৰু মানে বেছি হ'ব চাগে পূৰা মানে গুৰুদ্বাৰলৈকে। তো গুৰুদ্বাৰলৈ কাৰণ তো গাইছ ফাইনেলি আমি পালোহি গুৰুদ্বাৰ। তো গুৰুদ্বাৰত আমি মোবাইল চাৰ্জ উঠিবলৈ ইমান সুবিধা নাপালোঁ কাৰণ যিটো ৰুমত চতকি থাকিছিলোঁ তাতে আমি থাকিব নোৱাৰিলোঁ কাৰণ মানুহবোৰ অভাৱী হৈ আছে। তো এতিয়া চাৰ্জিঙৰ ইমান সুবিধা নাই, সেইটো কাৰণে পাৱাৰ বেংক লগাইছোঁ, পাৱাৰ বেংক লৈ ঘূৰি ফুৰিব লগা হৈছে। তো এতিয়া যাওঁ আমি খানা খাবলৈ কাৰণ সময় হৈ গ'ল অলমষ্ট 8টা। তো আহি পিনে লগে লগ
পুৰা ভাগৰি যাবলৈ আছিলোঁ তো সেইকাৰণে ভুল হৈ গ'লোঁ কৰিলে এতিয়া উঠিলোঁ এতিয়া খানা খাবলৈ যাম তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব লগাই দি নাই